সভ্য সমাজক লজ্জানত কৰা এটা ঘটনা সংঘটিত হৈছে যোৰহাটত। আচলতে যাক আমি শিক্ষিত নগৰী বুলি কওঁ, আৰু সেই শিক্ষিত নগৰীতে এনেকুৱা এটা ঘটনা সংঘটিত হৈছে যিটো কথা গম পালে আপোনাৰ আচলতে বুকু কঁপি উঠিব। যিখন ফটোত আপোনালোকে এজন মানুহক আচলতে দেখিবলৈ পাইছে, ই এটা মস্ত ধুৰন্ধৰ এটা পাখণ্ড হয়। কাৰণ এই পাখণ্ডটোৱে নিজৰে পত্নীক মৰিয়াই এনেকুৱা অৱস্থা কৰিছে, যাক আচলতে পুৰুষৰ শাৰীত ধৰিব নোৱাৰি। ই এটা কাপুৰুষ। কি কাৰণত এই আচলতে পাখণ্ডটোৱে নিজৰ পত্নীক, গৰ্ভৱতী পত্নীক মাৰি সেইটো অৱস্থা কৰিলে এতিয়াও কিন্তু জানিব পৰা হোৱা নাই। কিন্তু মই এটা কথাই ক'ম, তই যদি নিজৰ পত্নীক ভালদৰে ৰাখিবই নোৱাৰ, তেতিয়াহ'লে কাৰ মূৰটো কৰিবলৈ তই বিয়া পাতিছিলি? লোকৰ এজনী ছোৱালী আনি আচলতে কিয় ধ্বংস কৰিলি তই? কিয়? সঁচাকৈ এজনী ছোৱালী কিন্তু জীৱনটো বহুত কষ্টকৰ হয়। মাকক ঘৰত থকাৰ পৰা যদি ঘৰৰ দায়িত্ব ল'বলগীয়া হয়, আকৌ নতুন এখন ঘৰলৈ বিয়া হয়, সেইখন ঘৰত আচলতে এডজাষ্ট কৰিবলগীয়া হয়, সকলো মানুহৰ লগতে আচলতে মিলি থাকিবলগীয়া হয়। আৰু তাৰ পিছতে এডজাষ্ট কৰি থকাৰ সময়তে যদি নিজৰ গিৰিয়েকেই মাৰি যদি এইটো অৱস্থা কৰে, তেন্তে এগৰাকী নাৰী আচলতে নিৰাপত্তা ক'ত? মানে ক'ত যাব এতিয়া এই নাৰীগৰাকী? কাৰণ মাক বাপেকে বহুত আশা কৰি এখন ঘৰলৈ বিয়া দিয়ে, মাৰ খাবলৈ কিন্তু নহয়। আৰু এনেকুৱা পাখণ্ড যোৱাই কিন্তু কোনো আশা নকৰে, যিদৰে মৰিয়াই আচলতে এজনী ছোৱালীক এই অৱস্থা আপোনাৰ কৰি দিছে। যোৰহাটক এক শিক্ষিত নগৰী বুলি সকলোৱে জানে, তাৰ মানুহৰ আচলতে আচাৰ ব্যৱহাৰ সংস্কাৰখিনি বহুত ভাল হ'ব পাৰে। কিন্তু এনেকুৱা কিছুমান আচলতে পাখণ্ড আছে, যিয়ে নেকি যোৰহাটখনক বাৰে বদনাম কৰিবলৈ চেষ্টা কৰি আছে। সকলো পুৰুষকে মই মাত্ৰ এটা কথাই ক'ম, যদি এজনী ছোৱালীক আনি আপোনালোকে ভালদৰে খুৱাব কৰিব নোৱাৰে, তেন্তে হ'লে লোকৰে এজনী ছোৱালী আনি আপুনি ধ্বংস নকৰিব। কাৰণ মাক বাপেকে এজনী ছোৱালীক যেতিয়া ঘৰৰ পৰা আচলতে উলিয়াই পঠিয়াবলগীয়া হয়, বহুত কষ্টত আচলতে উলিয়াই পঠিয়াবলগীয়া হয়, যাতে একো কষ্ট নপওক। কিন্তু তাৰপিছতো যদি এনেকুৱা কৰে, তেন্তে হ'লে মাক বাপেকৰ অন্তৰত বহুত দুখ লাগে। মানৱতা বোলা বস্তুটো আজি ক'ত গ'ল? নিজৰ গিৰিয়েকৰ হাততে যদি এগৰাকী পত্নী সুৰক্ষিত নহয়, তেন্তে হ'লে কোনটো সতেৰে মাক বাপেকে এজনী ছোৱালীক লোকৰ ঘৰলৈ বিয়া দিবলৈ সাহস কৰিব? কাৰণ কোনো মাক বাপেকে নিজৰ ছোৱালীজনীক কিন্তু এনেকৈ মৰিয়াই পিঠি ফলাটো বা মূৰ ফলাটো কোনো কিন্তু নিবিচাৰে। বহুত আশাত এজনী ছোৱালীক বিয়া দিয়ে, যাতে ছোৱালীজনীয়ে গৈ সুখে শান্তিৰে থাকিব পাৰে। কিন্তু এনেকুৱা কিছুমান আচলতে পাখণ্ড আছে, যিয়ে নেকি ছোৱালীক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে আৰু শাস্তি দিবলৈও আচলতে কুণ্ঠাবোধ নকৰে। আৰু এনেবোৰ কাৰণতে বহু বোৱাৰীয়ে আত্মহত্যাৰ দৰে পথ বাছি লয়। চাওক, এটা কথা কৈছোঁ, বিয়া যদি আপোনালোকে পাতিবলৈ মন নাই, তেতিয়াহ'লে নাপাতিব। কিন্তু লোকৰ ঘৰৰ এজনী ছোৱালী আনি অকালতে আপুনি ধ্বংস কৰি নিদিব, প্লিজ।